আজি 29 জানুৱাৰী সন্ধিয়া ৰাজ্যৰ লগতে ভাৰতবৰ্ষৰ কেইবাটাও ধামাকা খবৰ আহি পৰিছে প্ৰত্যেকটো অতি গুৰুত্বপূৰ্ণ খবৰ জনাম প্ৰথম খবৰটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 21টা বৃহৎ ডাঙৰ ঘোষণা কৰিছে আজি সন্ধিয়া আৰু 1 লাখ যুৱক যুৱতীৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি প্ৰথম ঘোষণাত আছে 21টা সিদ্ধান্ত মুখ্যমন্ত্ৰীৰ এক জৰুৰী খবৰ ক্ষুদ্ৰ ব্যৱসায় আত্মসংস্থাপনৰ বাবে এতিয়া চৰকাৰে এফালৰ পৰা আগবঢ়াইছে ধন আৰু পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 2 লাখ কোটি টকা প্ৰদান কৰিছে ইতিমধ্যে আৰু ভৱিষ্যতে আৰু 1 লাখ যুৱক যুৱতীক আৰু 2 লাখ কোটি টকা আগবঢ়াব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ আৰু 1400 টকালৈকে বৃদ্ধি পাব এতিয়া অৰুণোদয় আঁচনি ধন এই কথা স্পষ্ট কৰিছে এতিয়া নতুন বছৰ আৰু এটা মাহ পিছত এতিয়া অৰুণোদয় আঁচনি ধনো বৃদ্ধি হ'ব 1400 টকালৈ বৃদ্ধি পাব এই মাহৰ পৰা অৰুণোদয় আঁচনিৰ ধন লগতে প্ৰথমে 19 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়া হৈছিল কিন্তু এতিয়া আৰু 8 লাখ মহিলাক এই আঁচনি অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 2 দিনতে আৰু অৰুণোদয় আঁচনিৰ ধনো লাভ কৰিব ইয়াৰ পিছতে পুনৰ আকৌ 7 লাখ মহিলাক অৰুণোদয় আঁচনি দিয়াৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ সৰ্বমুঠ এতিয়া 35 লাখ মহিলাক অৰুণোদয় দিয়াৰ পৰিকল্পনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ আৰু লগতে 1800 টকা পৰ্যন্ত বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন এই কেইমাহতে ভিতৰতে আৰু লগতে আগতে ৰেচন কাৰ্ড হৈছে কেৱল চাউল লাভ কৰিছিল এতিয়া ৰেচন কাৰ্ডক লৈ ডাঙৰ ঘোষণা আগতে ৰেচন কাৰ্ড অকল চাউল লাভ কৰিছিল কিন্তু এতিয়া ৰেচন কাৰ্ডৰ বিনামূলীয়া চিকিৎসাৰ পৰা আৰম্ভ কৰি সকলো লাভ কৰিব 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱাৰ কৰিব ৰেচন কাৰ্ড হিতাধিকাৰীসকলে আৰু আগতে ৰেচন কাৰ্ড আছিল ছিংগল ইঞ্জিন এতিয়া ৰেচন কাৰ্ডত ডাবল ইঞ্জিন এই কথা বক্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাছৰ খবৰ আৰু এটা ডাঙৰ খবৰ কিয়নো আলফা স্বাধীন আৰু অসম আৰক্ষীৰ মাজত পুনৰ এতিয়া এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে কিয়নো ইতিমধ্যে অসম আৰক্ষীৰ পৰা স্পেচিয়েল ব্ৰাঞ্চ এছবিৰ পৰা এজন মানস বৰগোহাঁই আলফা স্বাধীনত গোপনে খপতি পাতিছিল বুলি এই মুহূৰ্তত আলফা স্বাধীনে দাবী কৰিছে তাৰপিছতে অসম আৰক্ষীয়ে আনুষ্ঠানিকভাৱে স্পষ্ট কৰিছে যে আলফা স্বাধীনৰ অসম আৰক্ষীৰ পৰা কোনো এনে ব্যক্তি যোৱা নাই আলফা অসম আৰক্ষী হৈ এই মুহূৰ্তত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ এজন জোৱানক আলফা স্বাধীনে এই মুহূৰ্তৰ ব্ৰেকিং আৰক্ষীৰ চোৰাংচোৱা নহয় মানস বৰগোহাঁই এই কথা ওলাইছে কিন্তু আলফাই ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ চোৰাংচোৱা হিচাপে আলফা স্বাধীনৰ ম্যানমাৰ ইতিমধ্যে চালমা কেম্পত এজন গুপ্তচৰ ধৰা পৰাৰ ঘটনা এতিয়া সমগ্ৰ অসম চাঞ্চল্যকৰ সৃষ্টি কৰিছে কিয়নো ইতিমধ্যে আলফাই গ্ৰেপ্তাৰ কৰিছে আৰু ইতিমধ্যে শাস্তি প্ৰদান কৰিব এইজন লোকক আৰু লগতে আলফা শিবিৰত অসম আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰা অভিযোগত আটক কৰা হৈছে গোলাঘাটৰ সৰুপথাৰৰ মানস বৰগোহাঁই নামৰ এজন যুৱকক আৰু দেওবাৰে দুপৰীয়াৰ আলফা স্বাধীনৰ এক সংবাদত মাধ্যমলৈ এক আনুষ্ঠানিক ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে আৰু আলফা স্বাধীনে যি ভিডিঅ' প্ৰেৰণ কৰিছিল এই ভিডিঅ'ত স্পষ্ট বিচাৰ হোৱা দেখা গৈছে আলফা স্বাধীনৰ শিবিৰত বিচাৰ হৈছে এইজন অসমীয়া যুৱকক এতিয়া আলফা স্বাধীনৰ কেম্পত গ্ৰেপ্তাৰ কৰিছে আৰক্ষী চোৰাংচোৱা হিচাপে অসম আৰক্ষী চোৰাংচোৱা হিচাপে গৈছিল বুলি আলফাই দাবী উত্থাপন কৰে আৰু এক প্ৰেছ বিবৃতি অনুসৰি আলফা স্বাধীনৰ ম্যানমাৰ কেম্পত ধৰা পৰিছে এজন অসম আৰক্ষীৰ গুপ্তচৰ তেওঁৰ নাম মুকুট অসম ওৰফে মানস বৰগোহাঁই আৰু ভিডিঅ'টোত আলফাৰ জেৰাৰ মুখ খুলিছে মানস বৰগোহাঁই কথা স্পষ্ট হৈ পৰিছে পাছৰ খবৰ আন এটা ডাঙৰ খবৰ আহিছে কিয়নো এতিয়া পুনৰ হিন্দু মুছলমানৰ মাজত সংঘাত দেখিবলৈ পোৱা গৈছে এটা খবৰে এতিয়া সমগ্ৰ অসমৰ পৰিৱেশ সলনি কৰিছে হিন্দু মুছলমানৰ মাজলৈ লৈ গৈছে এই বাৰ্তাটো কিয়নো GS ৰোড হিন্দু পৰিয়ালৰ আক্ৰমণ নাছিৰুৰ ৰহমানৰ গুণ্ডা বাহিনীৰ এই মুহূৰ্তৰ আন এক ডাঙৰ খবৰ GS ৰোডত এটা হিন্দু পৰিয়ালক আক্ৰমণ নাছিৰুৰ ৰহমানৰ গুণ্ডা বাহিনীৰ এই মুহূৰ্তৰ এটা খবৰে চাঞ্চল্যকৰ সৃষ্টি কৰিছে পুনৰ হিন্দু মুছলমানৰ মাজত এখন সংঘাতত সৃষ্টি কৰিছে হঠাৎ কি এই আচল খবৰ কিয়নো GS ৰোডত এটা হিন্দু পৰিয়ালক উপৰ্য কৰি পহাৰ নাছিৰুৰ ৰহমানৰ GS ৰোডৰ ফুডবক্সৰ মালিক নাছিৰুৰ ৰহমান আৰু লগতে হিন্দু পৰিয়ালটোক আক্ৰমণ কৰাৰ বাবে পৰিকল্পনা কৰিছিল নাছিৰুৰে আৰু এই কথা এতিয়া অৱগত হৈছে নিশা হিন্দু ব্যৱসায়ীজনৰ বৃদ্ধ মাতৃকো উপৰ্য কৰি পহাৰৰ নাছিৰুৰ ৰহমানৰ গুণ্ডা বাহিনীৰ আৰু মুখমণ্ডলত বেয়াকৈ আঘাত পোৱাৰ হিন্দু ব্যৱসায়ীজনে বিচাৰিছে এতিয়া ন্যায় এই মুহূৰ্তৰ এতিয়া সমগ্ৰ দেশৰ লগতে অসমতে এটা খবৰে এতিয়া হিন্দু মুছলমানৰ মাজলৈ ঠেলি গৈছে এই মুহূৰ্তৰ এটা চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত GS ৰোডৰ ঘটনা সংঘটিত হয় পাছৰ খবৰ এই মুহূৰ্তৰ পুনৰ অসম আৰক্ষীত পুনৰ অঘটন ঘটনা সংঘটিত হৈছে গোলাঘাটৰ কুখ্যাত চোৰাং চিকাৰী যি গ্ৰেপ্তাৰ কৰিছিল তাৰপিছত এতিয়া ব্ৰহ্মপুত্ৰত ডুবিছে 2জন আৰক্ষী বিষয়াসহ চোৰাং চিকাৰীজন এতিয়াও সন্ধানহীন চোৰাং চিকাৰী যজ্ঞ
ব্যাপক এই মুহূৰ্তত এক ভয়ংকৰ খবৰ আহি পৰিছে এটা ব্ৰেকিং ব্ৰহ্মপুত্ৰৰ বুকুত ডুবিছে অসম আৰক্ষীৰ দুজন জোৱানৰ লগতে চোৰাং চিকাৰী ৰাতি ইতিমধ্যে ইনভেষ্টিগেশ্যনলৈ নিওঁতে এই ঘটনা সংঘটিত হয় গাৰ নোম শিয়ৰি উঠা এক ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যকৰ আৰু নিশা গোলাঘাট আৰক্ষীৰ এক ভয়ংকৰ ঘটনা সংঘটিত হয় চোৰাং চিকাৰী সন্দৰ্ভত অভিযান চলাবলৈ যোৱা বোকাঘাট আৰক্ষীৰ এটা দল ব্ৰহ্মপুত্ৰত এক ভয়ংকৰ বিপৰ্যয়ৰ সন্মুখীন হয় আৰু জানিব পৰা মতে চোৰাং চিকাৰীৰ লগতে আৰক্ষী দুজন লোকো ব্ৰহ্মপুত্ৰত পৰে কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ কৰা জগু পেগু নামৰ চোৰাং চিকাৰীটোক লগত লৈ কাজিৰঙা অগৰাতৰী ৰেঞ্জৰে গোলাঘাট আৰক্ষীৰ এটা দল প্ৰৱেশ কৰিছিল প্ৰাথমিক তথ্য অনুসৰি চোৰাং চিকাৰী জগু পেগুৰ লগতে আৰক্ষীৰ দলটোৰ দুজন লোক ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন হয় এই ঘটনাৰ পিছতে গোলাঘাট আৰক্ষীত হোৱা দোৱা লাগে আৰু ব্ৰহ্মপুত্ৰত পৰি সন্ধানহীন হৈ পৰা লোককেইজনৰ সন্ধান যুদ্ধকালীন তৎপৰতাৰে অভিযান হয় সৌভাগ্যক্ৰমে সন্ধানহীন হোৱা আৰক্ষীৰ হীৰক জ্যোতি বৰদলৈ আৰু মোহিত বৰাক উদ্ধাৰ কৰা হয় যদিও চোৰাং চিকাৰী জগু পেগুৱে নিশা পৰ্যন্ত সন্ধানহীন হৈ থাকে আৰু তাৰ পিছতে এতিয়া চাঞ্চল্যকৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত পাছৰ খবৰ এই মুহূৰ্তত এক বৃহৎ ডাঙৰ খবৰ আহিছে এক ব্ৰেকিং বিৰোধী ঐক্যজোঁটত অসমত এখনো আসন এৰি নিদিয়ে এই মুহূৰ্তৰ বিজেপিক সম্পূৰ্ণৰূপে টক্কৰ দিবলৈ ধূলিসাৎ কৰিবলৈ এতিয়া ২৪ নিৰ্বাচনৰ ৰণকৌশল ইণ্ডিয়াৰ শীৰ্ষ নেতৃত্বৰ এই মুহূৰ্তৰ ব্ৰেকিং খবৰ আহিছে আমাৰ হাতত সন্মুখত লোকসভা নিৰ্বাচন বিজেপিক ৰুধিবলৈ অসমত গঠন কৰা বিৰোধী ঐক্যজোঁটক শেষ মুহূৰ্তত প্ৰতাৰণা কৰিব নেকি কংগ্ৰেছে কাৰণ কংগ্ৰেছে নেতৃত্বই গোপনে অসমত অকলেই লোকসভা নিৰ্বাচন অৱতীৰ্ণ হোৱাৰ পৰিকল্পনা আলোচনা কৰিছে অসমৰ লগতে হিমাচল উত্তৰাখণ্ড ৰাজস্থান তেলেংগানা আৰু কৰ্ণাটকত অকলেই নিৰ্বাচন খেলিব কংগ্ৰেছে পাটনাত আজি সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য জনতা ইউনাইটেডৰ নেতা কেচি ত্যাগৰ মতে ইণ্ডিয়াৰ মিত্ৰজোঁটক কংগ্ৰেছে আন দলৰ মতামতক কোনো গুৰুত্ব প্ৰদান কৰা নাই ইণ্ডিয়াৰ মিত্ৰজোঁটৰ নেতা কংগ্ৰেছৰ পৰা হোৱাটো এই কথা স্পষ্ট হৈ পৰিছে পাছৰ খবৰ ৰাজ্যবাসীলৈ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ কেন্দ্ৰীয় চৰকাৰৰ এক ডাঙৰ ঘোষণা অহা ৭ দিনৰ ভিতৰত সমগ্ৰ দেশতে বলবৎ হ'ব কেন্দ্ৰীয় মন্ত্ৰীৰ এক বৃহৎ ঘোষণাই দেশজুৰি চাঞ্চল্যকৰ সৃষ্টি কৰিছে কিয়নো আগন্তুক এসপ্তাহৰ ভিতৰত বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন চমুকৈ কেৱল পশ্চিমবংগতে নহয় সমগ্ৰ দেশতে বলবৎ হ'ব নাগৰিকত্ব সংশোধনী আইন পশ্চিমবংগত ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ এই মুহূৰ্তৰ এক লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত বৃহৎ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীৰ পশ্চিমবংগৰ দক্ষিণ ২৪ পৰিগণাত জনসভাত ভাষণ দি বলবৎ হোৱাটো এক পৰিস্পষ্ট কৰি দিছে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে তাৰপিছতে হোৱা দোৱা লাগে দেশত কিয়নো এটা ডাঙৰ খবৰ সন্মুখত লোকসভা নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এই ঘোষণাই এতিয়া চাঞ্চল্যকৰ সৃষ্টি কৰিছে আৰু অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন কৰা হৈছে আৰু অহা ৭ দিনৰ ভিতৰত কাৰ্যকৰী কৰা হ'ব এয়া মোৰ নিশ্চয়তা আৰু কেৱল পশ্চিমবংগতেই নহয় এসপ্তাহৰ ভিতৰত সমগ্ৰ ভাৰতৰ প্ৰতিখন ৰাজ্যতে কাৰ্যকৰী হ'ব বুলি পৰিস্পষ্ট কৰি দিছে এই মুহূৰ্তত আৰু ইয়াৰ পিছতে এতিয়া চাঞ্চল্যকৰ সৃষ্টি হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ ৭ দিনৰ ভিতৰত বলবৎ হোৱাক লৈ